আজি আকৌ এটা নতুন ৰেচিপি আপোনালোকলৈ আগবঢ়ালোঁ। আশা ৰাখিছোঁ আপোনালোকে আগ্ৰহেৰে গ্ৰহণ কৰিব। ভোগালী বিহুলৈ অনা মাছৰ কণীৰ এটা ৰেচিপি আপোনালোকলৈ আগবঢ়ালোঁ। কণীবোৰ প্ৰথমতে ভালকৈ ধুই পানীটো আঁতৰাই ল'লোঁ। লৈ তাতে নিমখ, জোখ অনুযায়ী হালধি আৰু অলপ কাশ্মীৰী মিৰ্চ পাউডাৰ দি তাক অলপ সময়ৰ বাবে মেৰিনেটত ৰাখিম, যাতে কণীৰ ভিতৰত হালধি আৰু নিমখটো সোমায়। এনেদৰে ভালকৈ সানি লৈছোঁ ওলট পালট কৰি, যাতে ভাঙি নাযায়। মোৰ নভঙাকৈ বনাম, সেইকাৰণেহে এনেকৈ কৰি লৈছোঁ। এতিয়া পান এখন জুইত বহুৱাই দিলোঁ আৰু গৰম হোৱাত মিঠাতেল অলপ দিলোঁ আৰু এনেদৰে কণীখিনি ইয়াত বহুৱাই দিছোঁ। বহুৱাই দি ল' ফ্লেমত ইয়াক ভাজিম। অলপ ঢাকনখন অলপ সময়ৰ বাবে বন্ধ কৰিলোঁ আৰু এতিয়া এনেকুৱা হৈছে। মই অকণমান সলাই দিবলৈ চেষ্টা কৰিম। অলপকৈ সলাই দিছোঁ। এতিয়ালৈ ভালকৈ ভজা হোৱা নাই, ভাঙি যাব, সেয়েহে একেবাৰে লাহে লাহে কৰিছোঁ। কাৰণ কণীবোৰ এনেও অলপ মাছটো কোমল আছিল, কণীবোৰ কোমল হয়, পুৰত কণী নাছিল। সেয়েহে এনেদৰে মই ওলটাই দিলোঁ ইপিঠি দি আৰু এইটো ল' ফ্লেমত ভাজি আছোঁ আৰু অলপ সময়ৰ বাবে ইয়াক ভাজি ল'ম ঢাকনখন বন্ধ কৰি দি। এনেদৰে অলপ সময়ৰ বাবে আকৌ হ'ব দিছোঁ ইপিঠি। এতিয়া আকৌ চাই লওঁ হৈছেনে নাই। মোক অকণমান ডাঠ হোৱা লাগে আৰু যাতে ভিতৰৰ ফালে হয়, সেয়েহে আৰু অলপ সময়ৰ বাবে ভাজিম। এতিয়াও ভিতৰৰ ফালে হোৱা নাই, যিহেতুকে মই গ্ৰেভিত পেলাই দিম। এতিয়া অলমষ্ট হৈছে আৰু ডাঠ হৈছে। এতিয়া মই ইয়াতে গৰম থাকোঁতে এনেদৰে মই কাটি লৈছোঁ জোখ অনুযায়ী, আৰু টুকুৰাটো আপোনালোকে যিমান পৰিমাণৰ ৰাখে তেনেকৈ মই এইটো পৰিমাণত ৰাখিছোঁ আৰু এনেদৰে কাটি ল'লোঁ। এতিয়া মই পানখন নমাই থ'ম আৰু এখন কেৰাহী বহুৱাই দিলোঁ। কেৰাহীটো গৰম হোৱাত ইয়াত মই মিঠাতেল দিলোঁ আৰু মই চপাৰত ডাঙৰ পিঁয়াজ এটা চপাৰত কাটি ল'লোঁ। এনেদৰে কৰি ইয়াতে দি দিলোঁ আৰু অকণমান গোটা জিৰা দিলোঁ। দি পিঁয়াজটো অলপ ৰঙচুৱা হোৱালৈ ভাজিম। একেবাৰে অকণমান ব্ৰাউন কালাৰ হ'লে হ'ল। এনেদৰে অলপ ভাজি ল'লোঁ। ভাজি লৈ এটা মই বিলাহী এনেদৰে মিক্সিত মাৰি লৈছিলোঁ, এইখিনি ইয়াতে এড কৰি দিলোঁ। এড কৰি দি বিলাহী আৰু পিঁয়াজখিনি ভালকৈ লাৰিলোঁ। লাৰি জোখ অনুযায়ী অলপ হালধি দিলোঁ, অলপ নিমখ দিলোঁ আৰু অলপ কাশ্মীৰী মিৰ্চ পাউডাৰ দিলোঁ আৰু এইখিনি জিৰাৰ পাউডাৰ দিলোঁ আৰু অলপ ধনিয়া দিলোঁ আৰু জলকীয়া কেইটামান কাটি দিলোঁ, কেঁচা জলকীয়া। এইটো অপশ্যনেল হয়, আপোনালোকে নিদিবও পাৰে। দি এইখিনি ভালকৈ লাৰি ল'লোঁ। লাৰি লৈ অলপ সময়ৰ বাবে ইয়াক মই ল' ফ্লেমত ঢাকনখন বন্ধ কৰি হ'ব দিলোঁ। এইখিনি চাওক। এতিয়া মই অকণমান আদা নহৰুৰ পেষ্ট দিলোঁ। দি আৰু অলপ সময়ৰ বাবে মই হ'ব দিম, যিহেতুকে পানীটো এতিয়াও শুকোৱা নাই। অলপ সময়ৰ বাবে এনেদৰে হ'ব দিলোঁ। চব ল' ফ্লেমত বনাই আছোঁ। চাওক, এতিয়া পানীটো অলমষ্ট মোৰ বিলাহী আৰু পিঁয়াজৰ শুকাইছে। এনেদৰে চাওক শুকাইছে নাই। এতিয়া মই অলপ আকৌ সিজিবলৈ অলপ পানী মিক্স কৰি দিলোঁ। দি ঢাকন অলপ লাৰি দিলোঁ। লাৰি দি অকণমান সময়ৰ বাবে মই ল' ফ্লেমত ঢাকনখন বন্ধ কৰি দি ইয়াক মই সিজিব দিলোঁ। এনেদৰে আপোনালোকে মোৰ চেনেলটো এতিয়ালৈ যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপিবলৈ নাপাহৰিব, তেতিয়াহে ন'টিফিকেশ্যন আপোনালোকলৈ যাব। লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। এতিয়া ভাজি লোৱা কণীখিনি মই ইয়াতে এড কৰি দিলোঁ। আপোনালোকৰ গ্ৰেভিটো যিমান ইচ্ছা, যদিও অলপ পনীয়াকৈ খাব খোজে আৰু অলপ দিব। এইখিনি অলপ সময়ৰ বাবে মই এতিয়া ঢাকনখন বন্ধ কৰি ল' ফ্লেমত হ'ব দিম, যাতে গ্ৰেভিটো মাছৰ কণীৰ ভিতৰত সোমাই যায়। চাওক এনেকুৱা হৈছে। এনেদৰে আপোনালোকে যদি বনাই খোৱা নাই, খাবচোন। খাবলৈ কিন্তু বেষ্ট মজা লাগে। এতিয়া অলপ কাটি লোৱা ধনিয়া ইয়াতে এড কৰি দিলোঁ আৰু গেছটো মই এতিয়া বন্ধ কৰি দিম আৰু ধনিয়াৰ গোন্ধটো যাতে ভিতৰত ধুনীয়াকৈ স্প্ৰে হয়, তাৰ বাবে ঢাকনখন অলপ সময়ৰ বাবে বন্ধ কৰিলোঁ। চাওক, এতিয়া দেখিবলৈ এনেকুৱা হৈছে। দেখিবলৈ যিমান সুন্দৰ হৈছে, খাবলৈও সিমান মজা লাগে। আপোনালোকে নিশ্চয় বনাই খাবচোন আৰু মোক কমেণ্ট কৰিবলৈ নাপাহৰিব। লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু মোক নতুন ৰেচিপি বনাবলৈ উৎসাহ যোগাব। তেতিয়াহে আপোনালোকৰ কমেণ্ট আৰু লাইক পালেহে মোৰ নতুন ৰেচিপি বনাবলৈ উৎসাহ পাওঁ। আকৌ এটা নতুন ৰেচিপিৰ সৈতে দেখা হ'ম।